নমস্কাৰ বন্ধুসকল, মোৰ এই এনকাটাক আছাম ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে। যোৱাকালি মই এটা ভিডিঅ' দিছিলোঁ ভোটাৰ আই ডি কাৰ্ড অনলাইনত কেনেকৈ ডাউনলোড কৰিব পাৰি, কিন্তু তাৰে ভিতৰতে কিছু সংখ্যক লোকে ভোটাৰ কাৰ্ডখন এতিয়ালৈকে ডাউনলোড কৰিব পৰা নাই। তাৰে কাৰণটো হ'ল ভোটাৰ আই ডি কাৰ্ডখনৰ লগত মোবাইল নাম্বাৰ লিংক নাই। গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাই দিম যে ভোটাৰ আই ডি কাৰ্ডৰ লগত মোবাইল নাম্বাৰ কেনেকৈ লিংক কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, স্কিপ নকৰাকৈ। গতিকে আপোনালোকে ভোটাৰ আই ডি কাৰ্ডখনৰ লগত মোবাইল নাম্বাৰ লিংক কৰিবলৈ হ'লে এনেকৈ আপোনালোকে গুগলত যাব। গুগলত যাই পেলাই ইয়াতে লিখি দিব NVSP বুলি। NVSP লিখাৰ পাছত আপোনালোকে ইয়াতে চাৰ্চ কৰি দিব। চাৰ্চ কৰি দিয়াৰ পাছত এনেকৈ প্ৰথমতে আপোনাৰ গুগলত ইয়াতে প্ৰথমতে লিংকটো আহিব ওপৰত, নেশ্যনেল ভোটাৰ ছাৰ্ভিচ পৰ্টেল বুলি। এই লিংকটোত আপোনালোকে ক্লিক কৰি দিব ইয়াতে। ক্লিক কৰি দিয়াৰ পিছত এনেকৈ ইণ্টাৰফেচটো আপোনালোকে দেখা পাব। ইয়াতে অলপমান স্ক্ৰল ডাউন হৈ তললৈ যাব। যাই পেলাই ইয়াতে আপোনালোকে দেখা পাইছে ভোটাৰ পৰ্টেল বেটা বুলি। এই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে ইণ্টাৰফেচটো এনেকৈ দেখা পাব। ইয়াতে এটা ID লাগিব। সেই IDটোৰ সৈতে আপোনালোকে ইয়াতে লগ ইন কৰিব লাগিব। যিসকলৰ ID নাই তেওঁলোকে ইয়াতে এটা ID বনাই ল'ব লাগিব। IDটো কেনেকৈ বনাব মই আপোনালোকক দেখুৱাই দিম। ইয়াৰ ওপৰত যিটো অপশ্যন আছে আপোনালোকে প্ৰথমতে দেখা পাইছে ডণ্ট হেভ এন একাউণ্ট, ক্ৰিয়েট এন একাউণ্ট। সেই অপশ্যনত আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইণ্টাৰফেচটো এনেকৈ দেখা পাব আপোনালোকে। ইয়াতে তলত দেখা পাইছে আপোনালোকে এণ্টাৰ 10 ডিজিট মোবাইল নাম্বাৰ বুলি। ইয়াতে আপোনালোকে মোবাইল নাম্বাৰটো বহাই ল'ব। মই ইয়াতে মোবাইল নাম্বাৰটো বহাই লৈছোঁ। তাৰপিছত ওচৰতে যিটো আছে চেণ্ড OTP বুলি, চেণ্ড OTP অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ এটা OTP আহি যাব। সেই OTPটো আপোনালোকে ইয়াতে এণ্টাৰ কৰিব, এণ্টাৰ কৰি ল'ব। মোৰ মোবাইলত OTPটো আহিছে, মই OTPটো এণ্টাৰ কৰি আছোঁ। এনেদৰে OTPটো এণ্টাৰ কৰা হোৱাৰ পিছত আপোনালোকে তলত যিটো অপশ্যন আছে ভেৰিফাই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ কংগ্ৰেচুলেশ্যন বুলি দেখুৱাব আপোনালোকক। তাৰপিছত ইয়াতে আপোনালোকে এটা পাছৱৰ্ড বনাব। পাছৱৰ্ডটো বনাই পেলাই আপোনালোকে কেপচা কোডটো ধুনীয়াকৈ বহাই কিনে ছাবমিট কৰি দিব। তাৰপিছত এনেকৈ আপোনালোকে ৱেলকাম বুলি দেখুৱাব। ৱেলকাম অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আপোনালোকৰ দুটা তিনিটামান অপশ্যন দেখিব। এপ্লাই ফৰ নিউ ভোটাৰ আই ডি কাৰ্ড আৰু এটা আছে ভোটাৰ আই ডি কাৰ্ড কাৰেকশ্যন। এই পেঞ্চিলডালৰ যি আপোনালোকে আইকনটো দেখিছে, সেই পেঞ্চিলডালৰ আইকনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ দেখা পাব আপোনালোকে ইণ্টাৰফেচটো। আপোনালোকে তলত দেখা পাইছে লেটছ ষ্টাৰ্ট, তাত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে দুটা অপশ্যন আছে। আপোনালোকে তলত যিটো অপশ্যন দেখিছে য়েছ আই হেভ ভোটাৰ আই ডি নাম্বাৰ, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত তলেদি এটা বক্স আহি গৈছে। সেই বক্সটোত আপোনালোকৰ ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ যিটো আছে সেই নাম্বাৰটো ইয়াতে এণ্টাৰ কৰি দিব। মই ইয়াতে এণ্টাৰ কৰি দি আছোঁ এখন ভোটাৰ আই ডি কাৰ্ডৰ নাম্বাৰ। তাৰপিছত ফেটছ ডিটেইল বুলি যিটো অপশ্যন দেখা পাইছে তলেদি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ দেখিব তলত এটা প্ৰচিড বুলি অপশ্যন আছে। সেই প্ৰচিড অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আহিব আপোনালোকৰ ভোটাৰ আই ডি খানৰ যিখন ভোটাৰ আই ডি কাৰ্ড মাৰিছিল তাৰে সম্পূৰ্ণ ডিটেইলছখিনি আহিব। তাৰপিছত অকণমান তললৈ আহিব আপোনালোকে ছেভ এণ্ড কণ্টিনিউ বুলি অপশ্যন এটা দেখিছে তলত, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ ইণ্টাৰফেচটো আহিব। ইয়াতে 4টা অপশ্যন আছে। আপোনালোকে 2 নম্বৰ অপশ্যনত টিক লগাব। টিক লগাই পেলাই ছেভ এণ্ড কণ্টিনিউ বুলি অপশ্যনটো যিটো আছে সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেকৈ আহিব, বহুতকেইটা অপশ্যন ওলাই আহিব। আপোনালোকে একদম লাষ্টৰ ফালে চাব মোবাইল নাম্বাৰ কাৰেকশ্যন বুলি এটা অপশ্যন আছে। সেই অপশ্যনত ওচৰতে টিক লগাব। টিক লগাই পেলাই ছেভ এণ্ড কণ্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত এনেদৰে আহিব ইণ্টাৰফেচটো। আপোনালোকে এই দুটা একো কৰিব নালাগে। আপোনালোকে তলৰ ফালে চাব মোবাইল নাম্বাৰ কাৰেকশ্যন, চেঞ্জ মোবাইল নাম্বাৰ। ইয়াতে এটা মই মোবাইল নাম্বাৰ এণ্টাৰ কৰি ৰাখিছোঁ। আপোনালোকে ইয়াতে এটা মোবাইল নাম্বাৰ এণ্টাৰ কৰি দিব। মোবাইল নাম্বাৰটো এণ্টাৰ কৰাৰ পিছত ছেভ এণ্ড কণ্টিনিউ বুলি যিটো অপশ্যন আছে সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। আৰু ইয়াতে আপোনালোকে যোনটো মোবাইল নাম্বাৰ এণ্টাৰ কৰিব সেই মোবাইল নাম্বাৰটোৱে আপোনালোকৰ লিংক হৈ যাব।
গতিকে আপোনালোকে যোনটো লিংক কৰিব বিচাৰে সেই মোবাইল নাম্বাৰটো লিংক কৰি দিব ইয়াত। তাৰপিছত ইণ্টাৰফেচটো এনেকৈ আহিব। নেক্সট ইণ্টাৰফেচটো ইয়াতে আপোনালোকৰ নামটো আৰু আপোনালোকৰ গাঁওখনৰ নামটো বহাই দিব। তাৰপিছত ছেভ এণ্ড কণ্টিনিউ অপশ্যনটোত ক্লিক কৰি দিব। তাৰপিছত এনেকৈ এখন ফৰ্ম আহিব। ফৰ্মখনৰ একেবাৰে তললৈ আহিব আপোনালোকে। তলত ছাবমিট বুলি অপশ্যন আছে যিটো, সেই অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে কংগ্ৰেচুলেশ্যন বুলি আপোনালোকক দেখুৱাব। ইয়াতে এটা ৰেফাৰেঞ্চ নাম্বাৰো দেখুৱাই দিব আপোনালোকক। সেই ৰেফাৰেঞ্চ নাম্বাৰটোৰ সহায়ত আপোনালোকে ট্ৰেক কৰি চাব পাৰিব আপোনালোকৰ মোবাইল নাম্বাৰটো লিংক হৈছে নে নাই, কিমান দিনৰ মূৰত লিংক হ'ল। তো ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। এইখিনি আছিল আজিৰ ভিডিঅ'টোত। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটো, লগতে বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ভিডিঅ'বোৰ আপোনালোকে ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ পাই থাকে।